হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই ছায়েন্স মিউজিয়াম দেখাবলৈ যাম। ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। এইটো নাম প্লাজমা গ্লক। এইখিনি খিলি হয়, খিলিখিনি তলফালে হাতখন দিলে ওপৰটিকে ওলাই যায়। এইটো গীটাৰ নিচিনা যন্ত্ৰ, ওপৰটিকে চুলে বাজে। আহি পালোঁ বায়' মেচিন। ভিতৰত কি আছে চাব যাওঁ। এইটো মানুহৰ জকা, যেতিয়া হাৰ্ডিবিলাক দেখা পোৱা যায়। জকাটো কাৰ্মি হাড়কেইডাল গণিব পাৰি। ছায়েন্স মিউজিয়ামৰ ভিতৰত সকলো বস্তু দেখালোঁ আৰু নিজেও চালোঁ, ফূৰ্তি কৰিলোঁ অলপ। ৰেষ্টুৰেণ্ট এখন দেখা পাইছোঁ। ৰেষ্টুৰেণ্টখনত কি পায় সুধি চাওঁ আৰু ভোক লাগিছে, খাই লওঁ। খাই পেলাই একুৰিয়ামত যাওঁ। একুৰিয়ামৰ ভিতৰত কি আছে তাকে অলপ চাওঁগৈ। আহিব আপোনালোকে, ইয়াতে সৰু ল'ৰা ছোৱালীৰ বাবে খুবেই ধুনীয়া বস্তুবিলাক আছে, খেলিব পৰা সুবিধাবিলাক আছে। আনন্দ ফূৰ্তি খুব উৎসাহ হ'ব সৰু ল'ৰা ছোৱালীবিলাক। আহক। বল আছে, বল দুটা সুমিয়াই কিনি সেইটোৱে টিপি দিব লাগে, বল দুটা গৈ এইবাৰ আহি পালোঁ ঐতিহাসিক জীৱ উদ্যানত। ইয়াত পুৰণি দিনৰ জীৱ জন্তুবিলাকৰ চিহ্নবিলাক আছে। চাই ভাল লাগে ওচৰৰ পৰা, মনোমোহা দৃশ্য। আহিব আপোনালোকে, ভাল পাব, ধুনীয়া লাগিব। ইয়াত মই আজি আহিলোঁ, বহু বছৰ আগতে আহিছিলোঁ, তেতিয়াতকৈ এতিয়া বহুত ডেভেলপ হৈছে। খুবেই ভাল লাগে, ফূৰ্তি, মনত উৎসাহ বাঢ়ে। ছায়েন্স মিউজিয়ামত বহুখিনি বস্তুৱে চাবলগীয়া আছে আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ বাবে অতিকৈ প্ৰয়োজনীয় বস্তুবিলাক ইয়াত চাব পাৰিব। কিতাপৰ লগত সম্বন্ধ থকা কিছুমান কথা বহুত শিকিব পাৰে। ভিডিঅ'টো চাই যদি ভাল লাগে শ্বেয়াৰ, কমেণ্ট, লাইক, ছাবস্ক্ৰাইব কৰিব। বাই বাই।